অকণ ভালকে হাউজ দ্য জোচ আই এম গুড সো ৰেডি টু ফ্লাই এতিয়া দৌৰিব লাগিব প্ৰথমতে Okay. Oh, finally উৰি গলো মজা Hello everyone, welcome back to a new vlog. So finally the wait is over. মোৰ লগত আছে এয়া তন্ময় ক্ৰিপ্টন আৰু আমি আছো বৰ্তমান কোকৰাঝাৰত আৰু গৈ আছো প্যাৰাগ্লাইডিং কৰিবলৈ আৰু 5 কিলোমিটাৰ মান আছে আমাৰ ৰাস্তাটো বাকি গৈ আছো আৰু সো প্যাৰাগ্লাইডিং কৰিম আৰু আমি আকাশত উৰি উৰি আজি গাম কি গাম অলকানন্দ গাম আৰু জিপাল 2.0 তামাম হ'ব ব্লগটো সো ষ্টে কন্টিনিউ চাই থাকক এতিয়া যিসকলে এই ব্লগটো চাম বুলি এইকেইদিন মোক ফলো কৰি আছিল তেখেতলোকে চাগে ভাবিছে যে ইহঁতটো আহোতে শিৱসাগৰৰ পৰা একেলগে আহিছিল মাজতে তন্ময় ক'ত গ'ল আসলতে আমি 4 তাৰিখৰ সন্ধিয়া হিমলুগুৰি ৰেলৱে জাংচনৰ পৰা একেলগে ওলাইছিলো কোকৰাঝাৰলৈ বুলি কাৰণ কোকৰাঝাৰলৈ শিৱসাগৰৰ পৰা আহিবৰ বাবে আটাইতকৈ ইজিয়েষ্ট ৱেটোৱে হ'ল ৰেলৱেজ আৰু 5 তাৰিখে আমি ফ্লাই কৰাৰ কথা আছিল কিন্তু গুৱাহাটী পোৱাৰ আগে আগে আমাক তাৰ পৰা ফোন কৰি জনোৱা হ'ল যে 5 তাৰিখে বতাহৰ কিবা কণ্ডিশ্যনৰ বাবে আমি ফ্লাই কৰিব নোৱাৰিম আৰু তন্ময় এখন গিটাৰো কিনিব লগা আছিল গুৱাহাটীত সেইবাবে তন্ময় নামি দিলে গুৱাহাটীত আৰু মই অকলে আহি পালো কোকৰাঝাৰ আৰু আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিলো কোকৰাঝাৰ টাউনখন আৰু তাৰ লগতে এটা ইন্টাৰেষ্টিং কথা তন্ময় খুদা হৈছিল অজান্ত্ৰিকত যে হি ৰাতিপুৱা উঠি কি খায় এয়া চাওক হি কি খায় তুমি বেলেগ কিবা বনাব জানা নাই কি বনাব জানা ভাত দাইল আৰু পনীৰ চিকেন জানা নাই চিকেন নাজানো সো এইটোৱে হ'ল অফিচটো ইয়াতে বড়োলেণ্ডৰ যিটো প্যাৰাগ্লাইডিঙৰ অফিচলৈকে আহি পালোঁ আমি গুগল মেপ ফ'ল' কৰি কোনো বেলেগ ধৰণৰ যাদু নাই গুগল মেপে আনি পোৱালে আৰু ইয়াতে কিবা কিবি আমি চাইন কৰিব লাগে ফৰ্ম চাইন কৰিব লাগে যে কিবা হ'লেও আমি নিজে ৰিস্কি তাৰ কাৰণে তেওঁলোকৰ ৰিস্ক নাই সেইবিলাক আমি চাইন টাইন কৰিলোঁ আৰু গাড়ীখনে একচুৱেলি মাতি আছে আমাক সোনকালে যাব লাগে সেইকাৰণে পটাপট ভিডিঅ'টো কৰিছোঁ চ' ব'লক আৰু এতিয়া গৈ থাকোঁ লেণ্ডিং স্পটলৈ যাম আমি এতিয়া প্ৰথমতে বেলেগৰ ফ্লাই চাম তাৰপিছত আমি উৰিম নিজে কিন্তু আমি এই পথাৰখন পাইছোঁ আৰু এইখিনিতে লেণ্ডিং হয় এইখিনিতে হয় লেণ্ডিং সেইটো পাহাৰৰ পৰা জাম্প কৰিব লাগে আৰু এতিয়া ভালেই হ'ল প্ৰথমতে লেণ্ডিংটো চাই ল'ম বেলেগ দুজন গৈছে ওপৰৰ পৰা উৰিবলৈ লেণ্ডিংটো চালে বুকুত অকণমান নিজৰ সাহস গোটাই ল'ব পাৰিম এই দাদা আছে ইয়াত এখেতলোকে ইয়াতে এইবিলাক অৰ্গেনাইজ কৰি থাকে ধুনীয়াকৈ আৰু দাদাই এতিয়া ক'ব ইয়াতে মানে শিকিবলৈও আহিব পাৰি যদি আপুনি বোলে প্ৰফেচনেলি শিকোঁ এই বস্তুটো ফ্লাই শিকোঁ চ' শিকিবলৈ মেলিবলৈ আহিব পাৰি দাদাই অকণমান কৈ দিয়কচোন হয় আমাৰ বড়োলেণ্ড পেৰাগ্লাইডিং এছ'চিয়েশ্যনৰ আণ্ডাৰত আমাৰ কোচিং কেম্পো হয় সময়ে আমি কোচিং কেম্প আমি অনুষ্ঠিত কৰোঁ আৰু বড়োলেণ্ড পেৰাগ্লাইডিঙৰ আমাৰ যি ফেচবুক পেজ আছে তাত আমাৰ ইনফৰ্মেশ্যনবিলাক তাত থাকে কেতিয়াবা কোচিং কেম্প হ'ব আৰু ইয়াতে 7 বা 8 ডেজৰ এটা কোৰ্চ থাকে কষ্ট হয় 25,000 তাত আমি P1 P2 চাৰ্টিফিকেট মানে ফ্লাই কৰিব পৰা হোৱা যিটো প্ৰথম বেচিক যিটো তাৰ চাৰ্টিফিকেটটো আমি দিওঁ আৰু ইয়াতে ফ্লাই কৰাই দিওঁ ইয়াতে আমাৰ আচলতে এইটো যিটো এতিয়া পইণ্ট আছে প্ৰথমতে ইয়াতে নহয় আমাৰ তাত এটা ল' হিল এটা আছে থিৰবিল বুলি কয় তাতে আমাৰ ট্ৰেইনিং চেণ্টাৰটো আছে তাতে আমি ট্ৰেইনিং কৰোঁ আৰু যিটো কম্পিটিশ্যন হ'ব বুলি কৈছে এটা কম্পিটিশ্যন হয় আমি যোৱা বছৰ আগৰ বছৰ আমাৰ ইয়াতে ইণ্টাৰনেশ্যনেল লেভেলত হৈছিলে একুৰেচি কম্পিটিশ্যন ইয়াত 9খন দেশৰ পৰা খেলুৱৈ আহি কিনে ইয়াতে যোগদান কৰিছিল তো এই বছৰো আমাৰ প্লেনিং চলি আছে আৰু মোটামুটি হোৱাৰ পথত এতিয়ালৈকে আমি চৰকাৰীভাৱে গোটেই সেই সংকটখিনি পোৱা নাই কাৰণে আজিৰ দিনটোত আমি ক'ব নোৱাৰিম কিন্তু এইটো হোৱাৰ সম্ভাৱনা আছে মাৰ্চৰ প্ৰথম সপ্তাহত হ'ব লাগে কম্পিটিশ্যন তো একদম যদি ফ্লাই চাওঁ বুলি ভাবে ভালকৈ ইয়াত তেতিয়াহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকমানতে হ'ব পাৰে আপোনালোকে পেজখনত চাই থাকিলে ফেচবুক পেজখনত চাই থাকিলে পাই যাব তাৰ ইনফৰ্মেশ্যন মানে চাবলৈ আহিব পাৰিব তেতিয়া আৰু কোনোবাই যদি শিকোঁ বুলি আহে তেতিয়াহ'লে দাদাই ক'লে 25,000 কষ্ট হয় আৰু 8 দিনমানত প্ৰায় উৰিব পৰা হৈ যায় মানে তো চাপৰ প্ৰথমতে পাহাৰ এটা শিকাব তাৰপিছত এই ওখ পাহাৰটো বা অকলে জঁপিয়াবলৈ দিয়ে আৰু তাৰপিছত এই যে দেখিছে এইটো উৰি আছে একো কিবা সাধাৰণ ফ্লেগ নহয় এখন হ'ল উইনচক সৌৱা বেলেগে কৰি আছে ফ্লাই উৰিছে এই তলৰ পাহাৰটোৰ পৰা কিন্তু প্ৰথমতে ওপৰত গৈছে মানে বতাহৰ ওপৰত কি কণ্ট্ৰল প্ৰথমতে ওপৰত গৈছে 360 ঘূৰি আছে এতিয়া তাৰপৰা ঘূৰি তেওঁ ধুনীয়াকৈ নিজৰ স্কিলেৰে আহি পিনি এই পথাৰখনত পৰিবহি ইয়াতে আমি থিয় হৈ থকা এইখিনিতে মাজত চিন এটাত ফাইনেলি আমি পেৰাগ্লাইডিঙৰ যিখন গাড়ীত ওপৰলৈকে যাব লাগিব পাহাৰটো টপলৈকে সেইখনত উঠিলোঁ আৰু কাষত এয়া কুলেন দাস তেখেতে কথা কৈছিলে যদিও নামটো মই চিনাকি কৰাই দিয়া নহ'ল আপোনালোকক তেখেতে লৈ যাব আমাক আৰু এইফালে হ'ল এয়া তন্ময় হাউজ দ্য জোচ এক্সাইটেড চ' ভাবিছিলোঁ আপোনালোকক একেবাৰে মানে পেৰাগ্লাইডিং কৰি থাকোঁতে লগ পাম কিন্তু পেৰাগ্লাইডিঙৰ লগতে এতিয়া হৈ আছে অফ ৰোডিং জীপত উঠি এয়া তামাম অফ ৰোডিং হৈ আছে ওপৰলৈ যাওঁতে সেইকাৰণে মানে নেদেখাই নোৱাৰিলোঁ ফুল অফ ৰোডিং পেৰাগ্লাইডিঙৰ লগতে অফ ৰোডিঙৰ থ্ৰিল ফাইনেলি আহি য'ৰ পৰা উৰিম সেইখিনি জেগা পাই গ'লোহি ইয়াৰ পৰা উৰিব লাগিব সেই তালৈ উৰিব লাগিব সেই পথাৰখন আপোনালোকক দেখাই আছিলোঁ
ধৰিব পৰা নাই কোনখন আছিলে সেইখিনিতে তলত বা এয়া প্ৰথমতে তন্ময় হেলমেট পিন্ধিছে আৰু আমাৰ তন্ময় দাই আপোনাৰ নামটো মহিন্দ্ৰ বসুমতাৰী চ' মহিন্দ্ৰ বসুমতাৰী দাই উৰাব তন্ময়ক মোক কোনে উৰাব মই কাৰ লগত ধৰিম আপোনাৰ নামটো কি মোৰ নাম কেশৱ হয় কেশৱ কি কেশৱ মাছাহাৰী চ' মই উৰিম এই কেশৱ মাছাহাৰী দাদাৰ লগত উৰিলে 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 তন্ময় উৰিলে 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 তন্ময় উৰি গ'ল এয়া মজা মোৰ এতিয়া মোৰ পাল হেলমেট চেলমেট পিন্ধিব লাগে এইবিলাক টুপি চুপি ভৰাব লাগিব বেগ এটাত গাব গাব অলকানন্দা তন্ময় হোৱা ওপৰত এইফালে যিমান পাৰে বেছি দেৰি উৰাব দেই হেলমেট মেণ্ডেটৰী কেনেকুৱা লাগিছে মজা চ' ফাইনেলি ৰেডি আৰু এয়া পিছফালে মোৰ পেৰাচুট বান্ধিব লৈছে এইটো অৰেঞ্জ কালাৰ পেৰাচুট বা ধৰিব যাব চ' আমি যিমান পাৰোঁ বেছি সময় উৰিবলৈ ট্ৰাই কৰিম তেখেতক অলৰেডি কৈছোঁ বেছি সময় উৰাবলৈ আৰু হি উইল ট্ৰাই হিজ বেষ্ট চ' ৰেডি টু ফ্লাই এতিয়া দৌৰিব লাগিব প্ৰথমতে ফাইনেলি উৰি গ'লো মজা চালিয়া ওপৰত এতিয়া গোৱা কথা আছিল অলকানন্দা উভতায়া নীলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে হিৰে হিৰে বোৱালা প্ৰেমৰ অলকানন্দা এনেকুৱাই মই গাব পাৰোঁ ইয়াতকৈ বেছি ভাল গোৱা মানুহ নহয় ষ্টিল দ্য ফিল মেইন কথা এইটো কি মজা অহা বছৰ শিকিবলৈ আহিব পাৰোঁ দেই মই চ' প্ৰথমতে ইয়াতে 360 ঘূৰিব এতিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাৰ লগতে নিজেও ফিল্ডটো লগত বনালে যিটো আপোনালোকক দিব নোৱাৰোঁ নিজে আহিব লাগিব ল'বলৈ ফিল্ড মজা মজা জিপাল 2.0 বাট লিৰিক্সে পাহৰি থাকিলোঁ এতিয়া মই এক্সাইটমেণ্টত চৰি তন্ময় চৰি বহুত চৰি দেই তামাম এইফালে চাওক তললে সেয়া এইফালে ৱাও মুঠতে এটাই শব্দ ওলায় ৱাও চালিয়া তলত ঘৰ চৰ আছে ওপৰে ধুনীয়াকৈ গৈ আছে মজা আপোনালোকে শিকোঁ বুলি ভাবিলে আহিব পাৰে ইয়াতে ট্ৰেইনিঙো হয় 25,000 লাগে আৰু 8 দিনমানত মানে ফ্লাই কৰিব পৰা হয় আৰু অকলে ধুনীয়াকৈ ট্ৰেইনিং কৰি প্ৰথমতে এইবিলাক সৰু সৰু পাহাৰবিলাক আছে তাতে ট্ৰেইনিং কৰে তাৰপিছত সেইটো আৰু ওপৰত গৈছোঁ ন অলপ ওপৰত অলপ তলত আৰু সেইফালে আছে আমাৰ লেণ্ডিং গ্ৰাউণ্ড সেয়া তলত দেখিছে
এই এনেকৈ ঘূৰি আছোঁ এতিয়া আমি এই ভিউটো চাওক এইটো মোৰ নজাৰাইদি চাওক মোৰ চকুৱেদি চাই আছোঁ বুলি ধৰিব পাৰে মই এনেকৈ দেখি আছোঁ এতিয়া ৱাও 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 আপুনি আজিলৈকে টোটেল কিমানমান ফ্লাই কৰিছে কিমান বা হিচাপ আছে He has flied more than 300 times. Wow. 300 times উৰা মানুহ এজনৰ লগত এক্সপিৰিয়েঞ্চ মানুহ এজনৰ লগত মানে মই ফ্লাই কৰি আছোঁ তো মোৰ কোনো ভয় লগা নাই সেইটাৰ পৰা আহিছিলোঁ সেইটো আকৌ ওপৰত গৈছোঁ ওপৰত তলত তেখেতলোকৰ মানে বতাহটোৰ ওপৰত পূৰা নিয়ন্ত্ৰণ বতাহটো চাই সেইমতে নিয়ন্ত্ৰণ কৰি একদম জেগালৈকে নিয়ে আমাক ভৰিকেইটা ওপৰলৈ দাঙিব লগা হৈছে লেণ্ডিঙৰ টাইম আহি গ'ল পথাৰতে পেলাব ফাইনেলি লেণ্ডিং হ'ব আৰু এতিয়া ৱাও লেণ্ডিং পৰিলোঁ তেখেতকে হৈ গ'ল Okay. Thank you so much, bro. Landing. Thank you. So almost 6 minutes and something times আমি ফ্লাই কৰিলোঁ আৰু তন্ময়ৰ লগত একেলগে গাম বুলি ভাবিছিলোঁ কিন্তু ইমান একেলগে ওচৰা ওচৰিকেতো দুটা ফ্লাই কৰিব নোৱাৰে তন্ময় জীপালত লিৰিক্স পাহৰি গ'লোঁ এক্সাইটমেণ্টত ষ্টাৰ্টিংটো গাই দিলোঁ আৰু এই মজা এয়া কেনেকুৱা লাগিলে ভাল লাগিল হাউ ৱাজ দ্য ফিল মজা মোৰতো অকণো ভয় লগা নাই মজা এনজয় কৰিছোঁ বঢ়িয়া তো পেৰাগ্লাইডিং কৰি আমি এতিয়া উভতি আহিলোঁ আৰু এতিয়া কোকৰাঝাৰৰ পৰা আমি গৈ আছোঁ গাড়ীত তন্ময়ৰ লগত এয়া তন্ময় এক্সপিৰিয়েঞ্চটো কৈ দিয়া তোমাৰ খুব ভাল লাগিলে মই এনেই যেনেকৈ থাকোঁ লৌকি আৰু মই আকাশতে তেনেকৈ লৌকিয়ে হৈ থাকিলোঁ আৰু বুজাইও দিলে ধুনীয়াকৈ কেনেকৈ কি হয় কেনেকৈ কম্পিটিশ্যন কৰে কি কথা কি কৈ আহিব পাৰি শিকিব কেনেকৈ পাৰি গোটেইখিনিও শিকালে বিৰাট ধুনীয়া এটা এক্সপিৰিয়েঞ্চ আপোনালোকো আহিব পাৰে কেতিয়াবা আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু RB Info ছাবস্ক্ৰাইব কৰিব আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব যদি শ্বেয়াৰেবল বুলি ভাবে আৰু লগতে নতুন এটা ভিডিঅ'ত লগ পাম এখন নতুন ঠাইত তেতিয়ালৈকে আহি থাকক জীৱনটো উপভোগ কৰি থাকক টাটা